গুড মৰ্ণিং এভৰিৱান আৰু এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু মই শুই উঠিছোঁ আজি ভাবিছোঁ আপোনালোকৰ কাৰণে এটা ব্লগ বনাওঁ কাৰণ আজি নৃত্যৰ লগত জড়িত থকা এটা বিশেষ অনুষ্ঠানলৈ আমি গৈ আছোঁ আৰু ভাবিলোঁ আপোনালোককো তাৰ অংশীদাৰ বনাওঁ কাৰণ আমাৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলেও কিছুমান বিশেষ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন যায় কাৰণ আপোনালোকে ইমান মৰম দিছে এতিয়া অপূৰ্বলৈ মই ৱেইট কৰি আছোঁ কাৰণ অনুষ্ঠানটোলৈ আমাক দুয়োকে বিশেষভাৱে নিমন্ত্ৰণ জনাইছে গতিকে অপূৰ্ব অহাৰ পাছতে আমি দুয়ো যাম আৰু তেওঁলোকৰ কল টাইম হৈছে ৰাতিপুৱা 9 বজাত গতিকে আমি 9 বজাত পাবগৈ লাগিব চ' এতিয়া মই শুৱাৰ পৰা উঠিছোঁ অলপ আগতে আৰু এতিয়া গৈ মই মোৰ পাপি এটা আছে পাপিটোক অকণমান খোৱা বোৱা কৰাই পেলাই তাৰ যিখিনি ভেজাল সেইখিনি মাৰি আমি ওলাই যাব লাগিব গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰবাৰ ক'ব বিচাৰিছোঁ যিসকলে প্ৰথমবাৰৰ বাবে মোক চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ বহুত এক্সাইটিং ভিডিঅ'জ আপোনালোকে চেনেলটোত দেখিবলৈ পাব আৰু এটা কথা যিসকলে ইনষ্টাগ্ৰামত এতিয়া মোক ফ'ল' কৰা নাই তেওঁলোকক মই অনুৰোধ জনাইছোঁ যাতে ইনষ্টাগ্ৰামত ফ'ল' কৰে কাৰণ আই প্ৰমিছ যে ইউটিউবৰ দৰে আপোনালোকে ইনষ্টাগ্ৰামতো খুব ধুনীয়া ৰিলছ বা ফটোজ বা ভিডিঅ'জ আপোনালোকে পাব আমাৰ ফালৰ পৰা আৰু তাৰ যিসকলে মোক ফ'ল' কৰা নাই তেওঁলোকৰ বাবে মই কৈছোঁ যে মই লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তথাপিও মোৰ ইনষ্টাগ্ৰাম আইডিটো কৈ দিছোঁ লাক্ষ্য জ্যোতি আৰু যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে তেওঁলোকক বহুত ধন্যবাদ কাৰণ এক্সপেক্ট কৰাতকৈ বহুত বেছি ফ'ল'ৱাৰ্ছ মই পাইছোঁ ইতিমধ্যে 15,000 ফ'ল'ৱাৰ্ছ কমপ্লিট হৈছে গতিকে আৰু আশা কৰিছোঁ যাতে আপোনালোকে আৰু ছাপোৰ্ট কৰে গতিকে আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আপোনালোকক একদম লগ পাম আমি য'ত যাম আজি তাত লগ পাম আৰু তাতে মই সকলোখিনি ৰিভিল কৰিম যে আমি ক'ত গৈ আছোঁ আৰু কি অনুষ্ঠান হ'বলৈ গৈ আছে চ' গাইজ মই যে এতিয়া অলপ আগতে কৈছিলোঁ মোৰ পাপি এটা আছে এইটো হৈছে দুষ্ট পাপিটো তাৰ নাম হৈছে চিংকু বহুত দুষ্ট আৰু আমাৰ অতিকৈ মৰমৰ প্ৰথমবাৰৰ বাবে এনেকৈ এডপ্ট কৰিছোঁ ভাবা নাছিলোঁ সি ইমান আমাৰ আপোন হৈ যাব কিন্তু এতিয়া সি আমাৰ ফেমিলি মেম্বাৰ আৰু মানে বহুত বেছি মৰমৰ সি আমাৰ আৰু তাক এৰি যাবলৈ বহুতেই বেয়া লাগে মই ৰাতিপুৱা স্কুল গ'লেও তাক এৰি থৈ যাওঁ আৰু সি পেহীহঁতৰ লগতে থাকে আৰু বিশেষকৈ এটা কথা মন কৰিবলগীয়া সি মোতকৈ অপূৰ্বক বেছি ভাল পায় কাৰণ অপূৰ্বই তাক বেছি মৰম কৰে বুলি ভাবে নেকি মোকো কিন্তু সমানেই ভাল পায় আৰু এখন চিংকু সকলোকে মই চিনাকি কৰাই দিছোঁ আমাৰ ইউটিউব ফেমিলিৰ চিংকু চে হাই গতিকে বলক এতিয়া দেৰি নকৰোঁ মই ৰেডি হওঁ আৰু ৰেডি হৈ আপোনালোকক একেবাৰে লগ পাওঁ আমাৰ অনুষ্ঠানৰ মাজত এতিয়া সকলো উৎকণ্ঠা দূৰ কৰাৰ সময় হৈ গ'ল সকলোৱে ভাবিছে চাগে মই ক'লৈ যাম কি কৰিম হয় মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ জিলা পুথিভঁৰালত আৰু এখন নৃত্য বিদ্যালয় অসমৰ এখন আগশাৰীৰ নৃত্য বিদ্যালয় কলাদৰ্শন নৃত্য বিদ্যালয় আজি প্ৰতিষ্ঠা দিব আৰু সেই উপলক্ষে সদৌ অসম ভিত্তিক এখন একক আধুনিক নৃত্যৰ প্ৰতিযোগিতা হৈ আছে আৰু তাত মই বিচাৰক হিচাপে আছোঁ আৰু আমাৰ সৃষ্টি নৃত্য বিদ্যালয়ৰ এটি বিশেষ অনুষ্ঠান ইয়াত পৰিৱেশন কৰিব গতিকে অপূৰ্ব মোৰ লগত আছে বৰ্তমান কেমেৰা কৰি আছে অপূৰ্বই আৰু তেওঁলোকৰ কল টাইম 9 বজাত আছিলে বহুত লেটকৈ আহিছোঁ আমি গতিকে এতিয়া চাওঁ কি হয় যেতিয়াই সুযোগ পোৱা আপোনালোকৰ কাৰণে ভিডিঅ' সংগ্ৰহ কৰিব চেষ্টা কৰিম আৰু সকলোৱে আমাৰ লগত কানেক্ট কৰি চৰি ভইচটো চাগে অভাৰলেপিং হৈ আছে আৰু ইয়াত নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ভিতৰৰ অংশ আৰু এতিয়া আমি ৱেইট কৰি আছোঁ অনুষ্ঠান আৰম্ভ হোৱালে আৰু এইফালে আছে মোৰ ফৌজাজ নয়নচি হাই আৰু এইফালে আছে তেওঁৰ বন্ধু হাই আৰু এয়া কাম নাই বলি ওলাই আছে আৰু এইফালে আছোঁ এইফালে আৰু এয়া পাৰ্থনে এটা হাই কৈ দিয়া ব্লগ আৰু এইফালে তেওঁলোকে আজি নৃত্য প্ৰতিযোগিতাৰ লগতে এখনি এনেকুৱা এক্সিবিশ্যনো ব্যৱস্থা কৰিছে খুব সুন্দৰকৈ কামবোৰ কৰিছে আৰু এইফালে আছে একদম খুব মোৰ ভাল বন্ধু আৰু আমি অনলাইনে কথা বতৰা পতা হয় ফিজিকেলি তেনেকুৱা লগ পোৱা নহয় আজি এটা খুব ভাল মানে অনুষ্ঠানত আমি লগ হৈছোঁ এটা খুব ভাল কাৰণত এয়া হাই নয়ন আজি ফাইনেলি লগ পালোঁ আৰু ফাইনেলি আগতেও লগ পাইছা আজিটো বেছি ভাল আজি টাইম দিব পাৰিলে ন আজি মানে ভগৱান জব দেতা হে কি বুলি কয়
আজি আমি দুয়ো জাজ আছোঁ সি মোৰ কো জাজ আৰু ভেৰি ভেৰি হেপী আৰু এক্সাইটেড একদম আৰু কোৱা আমাৰ সকলৰ কাৰণে অ'কে 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 চ' নতুনকৈ কি ক'ম সকলোৱে দেখি আছে ইমান ধুনীয়া ধুনীয়াকৈ ভিডিঅ'জবোৰ আহিছে কভাৰ ভিডিঅ'জবোৰ আহিছে টিউটৰিয়েলবোৰ আহিছে মানে অল ইন ওৱান এটা পেকেজ পাই আছে তাকো ফ্ৰী মানে ফ্ৰী অফ কষ্ট এটা কোৰিঅ'গ্ৰাফি কৰিলে কিমান পইচা লয় কোৰিঅ'গ্ৰাফাৰ বুলি ইহঁতি ফ্ৰীতে দি আছে চ' ডেফিনেটলি আপোনালোকে কি আৰু যি চবেই যেনেকৈ কয় মই এইটোৱে ক'ম আৰু নয়নৰ কাম কি হেৰি কোৱান্টিটি কম কোৱালিটি বেছি তেনেকুৱা নহয় which I like most ভাল লাগে আৰু ধুনীয়া কাম কৰি আছে কৰিব চেষ্টা কৰি আছে বাকী যদি ভাল পাইছে সেইটো আৰু মানুহৰ আৰু এইফালে আমাৰ এজনী নাচনী আহিছে হাই জয়শ্ৰী চ' গাইজ এতিয়া কম্পিটিশ্যন চলি আছে আৰু কম্পিটিশ্যন বহুত টাফ হৈ গৈ আছে সকলো প্ৰতিযোগী খুব সুন্দৰকৈ কৰি আছে আৰু এয়া মোৰ লগত বিচাৰ কৰাখন এইফালে আছে চাওক চন্দন ঠাকুৰ আৰু ইফালে আছে প্লাবিতা আৰু ইফালে আছে ভেৰি গুড ফ্ৰেণ্ড অফ মাইণ্ড নাই কেনেকুৱা কম্পিটিটৰবোৰ কেনেকুৱা লাগিছে বহুত বেছি টাফ কম্পিটিশ্যন আৰু চবেই ইমান বেছি ভাল লাগিছে আমি ভাবি আছোঁ মানে কি হ'ব এনি টাইমটো আমাৰ ৱাট লাগিব আৰু গম পাইছোঁ তেতিয়ালৈ 115 মান কণ্টেষ্টেণ্ট এতিয়ালৈকে পাৰ্টিচিপেট কৰিছে 115 ধেমালি আৰু সকলোৱে এৰিয়া আপোনালোকে চাই থাকক আজি নয়নৰ অৱস্থা নাই আৰু গাইজ আপোনালোকে চাই থাকক মই দেখাই থাকিম আৰু এতিয়া এইবোৰ মাল দেখাম জানো কাক কিমান দিছে নাই থাকে আছে আৰু এইটো চাওক এটা খুব ধুনীয়া বস্তু মোক উপহাৰ দিছে অসমৰ চব দেখাব লাগে গৌৰৱ শিঙীয়া গড় গিফ্ট দিছে জাজমেণ্টসকলক তো এটা খুব সুন্দৰ পদক্ষেপ আৰু এইফালে চন্দনা দিছে এইটো ডেৰ মিল্ক তাকো 10 টকীয়া কনজুচি এটা লিমিট থাকে আৰু 5 টকীয়া আছে 5 টকীয়া এইফালে প্লাবিতা আজি প্ৰথম তাই জাজমেণ্ট কৰিছে কিন্তু উকা একো নাই প্লাবিতাই আমাক খুব ডাঙৰকৈ পাৰ্টি খুৱাব লাগিব চ' এতিয়া আমি আকৌ যাওঁ কম্পিটিশ্যন কৰি যাওঁ ষ্টেজত কিবা সম্বৰ্ধনা অনুষ্ঠান হৈ আছে সেইকাৰণে সময় উলিয়াই ভিডিঅ' কৰিছোঁ আপোনালোকে একদম চাই থাকিব ভিডিঅ'